আজি আমি কাহিনী শুনিম ৰাহুল নামৰ এজন যুৱকৰ। ৰাহুল এনেকুৱা এজন ল'ৰা যাৰ কোনো কামতেই ধৈৰ্য নাছিলে। মাক দেউতাকে ব্যৱসায়ত তাৰ প্ৰতিভা আৰু ইচ্ছা দেখি ব্যৱসায়ত আগবঢ়াই দিলে। কিন্তু কেইদিনমানৰ পিছতে ৰাহুলে সেই ব্যৱসায়টো বাদ দিলে। ক'লে কি যে নাই এই কামটোত একো লাভ নাই, মই বেলেগ এটা বিজনেছহে কৰিম। তেতিয়া মাক দেউতাকে ভাবিলে ঠিকে আছে, যদি তাৰ ভাল লগা নাই তেনেহ'লে সি ভাল পোৱা মতে বেলেগ এটা বিজনেছ আৰম্ভ কৰক। কিন্তু কেইদিনমানৰ পিছত সেইটো ভাল নলগা হ'ল ৰাহুলৰ। এনেকৈ 2বাৰ 3বাৰ 4বাৰ ব্যৱসায় সলনি কৰাৰ পিছত মাক দেউতাকৰ অশান্তি লগা হ'ল। তেতিয়া দেউতাকে ৰাহুলক ক'লে যে এনেকৈ সদায় হৈ থাকিলে মোৰ জমা টকা এটাও নাথাকিবগৈ। তুমি চব শেষ কৰিহে আছা, কোনো কাম এটাতে তোমাৰ ধৈৰ্য নাই, এনেকৈ তুমি একো কাম কৰিব নোৱাৰা। তেতিয়া ৰাহুলে ক'লে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখা, মই কৈছোঁ নহয় মই কিবা এটা কৰিব বিচাৰোঁ, মোৰ প্লেন আছে ভাল, কিন্তু যিটো কাম ভাল নহ'বই সেই কামটো মই কেনেকৈ আগুৱাই নিওঁ, মইতো বাদ দিবই লাগিব। ৰাহুলৰ যে কোনো কামত ধৈৰ্য নাই সেই কথাটো আনে ক'লেও নামানে ৰাহুলে। সি মাক দেউতাক বহুত চিন্তিত হ'ল ৰাহুলক লৈ। এটাই ল'ৰা মাক দেউতাকৰ। কেনেকৈ এতিয়া ৰাহুলক বুজোৱা যায় যে যিকোনো কামতে ভাল ফলাফল পাবলৈ ধৈৰ্যটো ধৰিবই লাগিব। তেতিয়া মাক দেউতাকৰ মনলৈ আহিল ৰাহুলে যিখন কলেজত পঢ়িছিলে সেই কলেজখনৰ এজন প্ৰফেচাৰক ৰাহুলে বহুত মানিছিলে, সন্মান কৰিছিলে, তেওঁৰ কথা খুব শুনিছিলে। এদিন মাক দেউতাকে সেই প্ৰফেচাৰজনক লগ পাই কথাখিনি ক'লে যে আপুনি কওকচোন আমি এতিয়া কি কৰোঁ। তেতিয়া তেওঁ ক'লে যে ৰাহুলক মোৰ ওচৰলৈ পঠিয়াই দিব। ৰাহুলে ছাৰে মাতিছে বুলি কোৱাৰ লগে লগেই গ'ল। যোৱাৰ পিছত ছাৰে ক'লে যে ৰাহুল তুমি আম খুব ভাল পোৱা নহয়? ৰাহুলে ক'লে হয় ছাৰ ভাল পাওঁ। তেতিয়া ছাৰে ক'লে ব'লা তেন্তে তুমি খাবলৈ আমি আম তৈয়াৰ কৰোঁ। তেতিয়া ৰাহুলে ক'লে আম তৈয়াৰ কৰোঁ মানে? তেতিয়া শিক্ষকজনে ৰাহুলক আমৰ গুটি এটা দিলে, ক'লে যোৱা এই গুটিটো সেই বাগিচাখনত পচাই থৈ আহা, আমি আম খাবলৈ পাম। ৰাহুলৰ অলপ অদ্ভুত লাগিল, কিন্তু প্ৰফেচাৰৰ কথা পেলাব নোৱাৰিলে। গুটিটো বাগিচাত পচাই থৈ আহিলে। অহাৰ পিছত কথা বতৰা পাতিলে। চাহ তাহ খাই হোৱাৰ পিছত ছাৰে ক'লে চাই আহাচোন ৰাহুল, আমৰ গছ গজিছে নেকি? ৰাহুলে ক'লে কি যে কয় ছাৰ। ছাৰে ক'লে যোৱাচোন তুমি এবাৰ চাই আহাগৈচোন অন্ততঃ। ছাৰে কোৱাত ৰাহুল গ'ল আৰু ক'লে কি যে নাই তাতে একো নাই হোৱা ছাৰ। ছাৰে ক'লে হয় নেকি, একো নাই হোৱা নেকি? ঠিকে আছে বাৰু বাদ দিয়া আৰু কোৱা। এনেকৈ কিবা কিবি কথা পাতিলে। তাৰপিছত অলপ সময় পিছতে আকৌ ক'লে যোৱাচোন আমৰ গুটিটোৰ পৰা গছ বাঢ়িছে নেকি চোৱাগৈচোন। ৰাহুলে ক'লে ছাৰ কি কৈছে আপুনি, ইমান সোনকালে কেনেকৈ হ'ব, এইটোতো অসম্ভৱ। তেতিয়া ছাৰে ক'লে হ'বও পাৰে, তুমি চোৱাগৈচোন, কথা আছে, গজি যাবও পাৰে, তুমি যোৱা। পিছত যেতিয়া ৰাহুলে ক'লেহি যে নাই গজা, তেতিয়া ছাৰে ক'লে কি কোৱা, এতিয়াও গজা নাই? আচলতে পচোৱা জেগাখিনি ভুল হ'ল, সেইখিনিৰ পৰা উলিয়াই তুমি বেলেগ জেগাত পচোৱা। ৰাহুলৰ মানে বিৰাট অশান্তি লাগিবলৈ ধৰিলে যে ছাৰৰ আজি হ'ল কি। তথাপিও উপায় নাই, কৰিবই লাগিব, কাৰণ ছাৰে কৈছে। পিছত বেলেগ জেগাত পচাই অহাৰ পিছত ছাৰজনে অলপ সময় পিছতে ক'লে যোৱাচোন চোৱাগে এতিয়া গছ গজিছে নেকি? ৰাহুলে ক'লে ছাৰ কি কৈছে আপুনি, ইমান সোনকালে কেনেকৈ হ'ব, এইটোতো অসম্ভৱ। তেতিয়া ছাৰে ক'লে হ'বও পাৰে, তুমি চোৱাগৈচোন, কথা আছে, গজি যাবও পাৰে, তুমি যোৱা। পিছত যেতিয়া ৰাহুলে ক'লেহি যে নাই গজা, তেতিয়া ছাৰে ক'লে কি কোৱা, এতিয়াও গজা নাই? আচলতে পচোৱা জেগাখিনিয়ে ভুল হ'ল, সেইখিনিৰ পৰা উলিয়াই তুমি বেলেগ জেগাত পচোৱা। ৰাহুলৰ মানে বিৰাট অশান্তি লাগিবলৈ ধৰিলে। ভাবিলে যে ছাৰৰ আজি হ'ল কি, তথাপি উপায় নাই, কৰিবই লাগিব, কাৰণ ছাৰে কৈছে। পিছত বেলেগ জেগাত পচাই অহাৰ পিছত ছাৰজনে অলপ সময় পিছতে ক'লে যোৱাচোন চোৱাগে এতিয়া গছ গজিছে নেকি? ৰাহুলে ক'লে ছাৰ আপুনি কি কৈ আছে, কেনেকৈ ইমান সোনকালে গজিব? তেতিয়া ছাৰে ক'লে নাই গজিব, আজিয়ে গজিব লাগিছিলে, বোধ কৰোঁ কিবা এটা খেলি মেলি হৈছে, গুটিটোৱে সলনি কৰিব লাগিব। ক'লে লোৱা এইকেইটা গুটি পচাই আহা এবাৰ। সি ভাবিলে ছাৰৰ আজি কি হ'ল। গুটিকেইটা পচাই অহাৰ পিছত ৰাহুলক ছাৰে পুনৰ সুধিলে কি হ'ল ৰাহুল, গছ গজিছেনে? ৰাহুলৰ এইবাৰ বিৰাট অশান্তি লাগিল আৰু ক'লে নাই হোৱা একো, আৰু নহয়ো, আপুনি ইমান ডাঙৰ প্ৰফেচাৰ এজন হৈ এইবোৰ কি কৈ আছে? মই অথনিৰ পৰা দেখি আছোঁ একেটা কথাকে আপুনি বাৰে বাৰে সুধি আছে। আপুনি বেয়া পাব বুলি মই চেষ্টা কৰিছোঁ যাতে আপোনাক একো উত্তৰ নিদিওঁ, মুখে মুখে একো নকওঁ, কিন্তু কি যে কৈ আছে আপুনি অথনিৰ পৰা, কেনেকৈ গজিব গছ ইমান সোনকালে? ইমান সৰু কথাটো আপুনি বুজি নাপায়নে? তেতিয়া ছাৰে ক'লে কথাটো মইতো বুজি পাইছোঁ, কিন্তু ইমান সৰু কথাটো
তুমি কিয় বুজি পোৱা নাই ৰাহুল? তুমি এটা ব্যৱসায় কৰিবলৈ বিচাৰা, তাত নিজৰ সময় আৰু পইচা লগোৱা, কিন্তু কিছু সময় পিছতে তাৰ পৰা ওলাই অহা। তুমি সেই কামটোক ইমান সময়ে নিদিয়া যে সি ফুলে ফলে এডাল বৃক্ষ হ'ব পাৰে। এই কথাটোকে তুমি নিজৰ কামখিনিক লৈ বুজিব লাগিব নহয় ৰাহুল। আমি চবেই এইটো কৰোঁ, এটা কামৰ আৰম্ভণি কৰোঁ, তাৰ পিছতেই কামটোৰ ফল লাগে আমাক। লাগিলে সেয়া কিবা নতুন বিজনেছ হওক, চাকৰি হওক বা ছ'চিয়েল মিডিয়াত আমি কিবা কণ্টেণ্ট আৰম্ভ কৰাই হওক, আমি অলপতে ভাবোঁ আমিতো একো ৰেছপন্সিভ পোৱা নাই কামটোৰ পৰা, ভাল চলা নাই দেখোন কামটো। আৰু পিছত এনেকুৱা ভাৱ হয় যে আচলতে এইটো কৰিবই নালাগিছিলে, ইটোহে কৰিব লাগিছিলে। কামটো পৰিপক্ক হ'বলৈ যিখিনি সময় লাগে সেই ধৈৰ্যখিনি আমাৰ নাথাকে। আচলতে সকলো ভাল কামতেই ভাল ফলাফল পাবলৈ সময় লাগে। ফলাফল যিমানেই ভাল লাগিব, সময় সিমানেই বেছি লাগিব। গতিকে আহক আমি নিজৰ ভবা কামটোক সেইখিনি সময় দিওঁ আৰু ফলাফল নিজে নিজে উপভোগ কৰোঁ। ইয়াৰ লগে লগে এই ভিডিঅ'টোৰ পৰা মই তানবিতা ভাৰদ্বাজে বিদায় লৈছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। ধন্যবাদ।